নমস্কাৰ সকলোকে প্ৰণাম জনাই আমি আজিৰ ভাগৰ কথালৈ আগবাঢ়িব খুজিছোঁ। আজি আমাৰ কথাৰ বিষয়বস্তু হ'ল ভাগৱত সপ্তাহৰ বিধি। আমি সকলোৱে ভাগৱত সপ্তাহ আয়োজন কৰোঁ, কিন্তু প্ৰকৃততে যিখিনি বিধি মানি চলিব লাগে সেই বিধিখিনি আমি মানি চলোঁ নে নচলোঁ তাৰ ওপৰত আমি অকণমান আজি আলোচনা কৰিম। ভাগৱত সপ্তাহৰ যি বিধি সেই বিধিৰ বিষয়ে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰাখণ্ডত ৬টি অধ্যায়ত ৰচনা কৰি থৈ গৈছে ভাগৱত মাহাত্ম্যৰ ওপৰত। তাতেই এই ভাগৱতৰ বিধিৰ বিষয়ে তেখেতে উল্লেখ কৰিছে। আমি চাওঁ যেতিয়া ভাগৱত সপ্তাহ আৰম্ভ কৰোঁ তেতিয়া আমি কেনেকুৱা ধৰণৰ বিধি বিধান মানি চলিব লাগে। যদিও যথেষ্ট বিধিৰ কথা ইয়াত উল্লেখ আছে, তাৰে আমি সামান্য কেইটামানৰ কথা আলোচনা কৰিম। প্ৰথম কথা হ'ল, যেতিয়া ভাগৱতৰ কথা শুনা যায় বা ভাগৱত পাঠ কৰা যায়, তাৰ কাৰণে ব্যাসদেৱে লিখিছে দীনানাম নিয়ম নাস্তি সৰ্বদা শ্ৰৱণম মতম। অৰ্থাৎ ভাগৱত পঢ়িবৰ কাৰণে বা পাঠ কৰিবৰ কাৰণে বা শুনিবৰ কাৰণে কোনো দিনৰ কথা নাই, কোনো নীতি নিয়মৰ কথা নাই। সৰ্বদা শ্ৰৱণং মত, যেতিয়াই তেতিয়া আমি ভাগৱত শুনিব পাৰোঁ বা পাঠ কৰিব পাৰোঁ। এইটো লিখিছে ভাগৱত মাহাত্ম্যৰ ৩য় অধ্যায়ৰ ৪৫ নম্বৰ শ্লোকত। তাৰপিছত লিখিছে যে আমি কিমান পঢ়িব লাগিব, বা যদি আমি ভাগৱত শুনো বা পঢ়োঁ তেতিয়া আমি কিমান সময় কৰিব লাগিব বা কিমান অধ্যায় কৰিব লাগিব, তাৰ বিষয়ে কিবা আছে নেকি। তেখেতে বৰ সুন্দৰভাৱে লিখিছে শ্লোকাৰ্ধং শ্লোক পাদং বা পথে ভাগৱতং স্বয়ঃ নিত্যং পুণ্যমৱাপনোতি ৰাজসূয়া সমেধয়ো। এইটো হ'ল ৩ নম্বৰ অধ্যায়ৰ ৩৮ নম্বৰ শ্লোক। তাত কৈছে যে ভাগৱতৰ এটা শ্লোক বা তাৰ আধা বা এটা পাদ, অৰ্থাৎ এটা শ্লোকৰ 4 ভাগৰ এভাগো যদি এজনে সদায় পাঠ কৰে তেতিয়া তেওঁ ৰাজসূয় যজ্ঞ আৰু অশ্বমেধ যজ্ঞৰ ফল পায়। গতিকে ইয়াত কোনো নিয়মৰ কথা নাই, যিমান ইচ্ছা সিমান পঢ়িব পাৰে। যে আমি আমুক অধ্যায় পঢ়িছোঁ, আমুক অধ্যায় শেষ কৰিব লাগিব, তেনেকৈ ব্যাসদেৱে উল্লেখ কৰা নাই। এটা শ্লোকৰ 4 ভাগৰ এভাগ পঢ়িলেও যদি নিত্য পাঠ কৰে তাৰ পৰাও এনেকুৱা ফল পায়। কিন্তু যেতিয়া আমি ভাগৱত সপ্তাহৰ কথা কওঁ, ভাগৱত সপ্তাহত কিন্তু যথেষ্টখিনি নিয়ম মানি চলিব লাগিব। এই কথাখিনি ব্যাসদেৱে খুব সুন্দৰভাৱে উল্লেখ কৰি থৈ গৈছে। প্ৰথম কথাটো আহিলে আসনৰ কথা কৈছে যে বক্তা কেনেকৈ বহিব লাগিব। তেখেতে 2 ধৰণৰ কথা কৈছে। বক্তা হয় উত্তৰ ফালে মুখ কৰি বহিব লাগিব, নহ'লে পূব ফালে মুখ কৰি বহিব লাগিব। তাৰপিছত আহিলে যিজন বক্তা তেওঁ কেনেকুৱা হ'ব লাগিব। তাত বৰ সুন্দৰভাৱে লিখিছে, তেখেতে লিখিছে বক্তাজনৰ বিষয়ে বিৰক্তু বৈষ্ণৱ বিপ্ৰু বেদ শাস্ত্ৰ বিশুদ্ধ কৃত দৃষ্টান্ত কুশলো ধীৰো বক্তা কাৰ্য তিনিস্পৃহ। অৰ্থাৎ যিজন বক্তা বা যিজনে পাঠ কৰিব তেওঁ বিৰক্ত হ'ব লাগিব, তেওঁৰ কোনো আসক্তি থাকিব নালাগিব, তেওঁ বৈষ্ণৱ হ'ব লাগিব, তেওঁ ব্ৰহ্মজ্ঞানৰ অধিকাৰী হ'ব লাগিব, আৰু তেওঁ বেদ শাস্ত্ৰৰ কথাবিলাক ভালকৈ জানিব লাগিব। কোনোবাই সুধিলে তাৰ উত্তৰ দিব পাৰিব লাগিব, আৰু তেওঁ খুব সুন্দৰভাৱে দৃষ্টান্ত দিব পাৰিব লাগিব, আৰু খুব ধীৰে ধীৰে কথাবিলাক ক'ব লাগিব। এতিয়া এই কথাকেইটা অতি আৱশ্যক। যেতিয়া এজন মানুহে ভাগৱত কথা ক'বলৈ ল'ব বা ভাগৱত পাঠ কৰিবলৈ ল'ব, তেওঁৰ এই গুণকেইটা থাকিব লাগিব। তেওঁৰ একো বস্তুতে আসক্তি থাকিব নালাগিব, অৰ্থাৎ তেওঁৰ কোনো নিচা থাকিব নালাগিব।
বৈষ্ণৱ হ'ব লাগিব, বিষ্ণুৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিব লাগিব, তেওঁৰ ব্ৰহ্মজ্ঞানৰ অধিকাৰী হ'ব লাগিব, বেদ শাস্ত্ৰৰ জ্ঞান থাকিব লাগিব আৰু মানুহবিলাকক তেখেতে সুন্দৰভাৱে দৃষ্টান্ত দি কথাখিনি বুজাব পাৰিব লাগিব। এজন ভগৱান, যেনেকৈ বেদৰ একেশ্বৰবাদ আৰু গীতাৰ এক শৰণ, তেওঁ সেইদৰে ভগৱান কৃষ্ণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব আৰু আনৰ ওপৰত তেওঁ নিৰ্ভৰ কৰিব নালাগিব। তাৰপিছতে আহিলে বিভিন্ন পূজাৰ কথা আহিছে। কাক কেনেকৈ পূজা কৰিব লাগিব সেইখিনি কথা আমি এতিয়া ইয়াত আলোচনা নকৰোঁ। তাৰপিছতে কৈছে আহাৰ কেনেকুৱা হ'ব লাগিব। যেতিয়া ভাগৱত সপ্তাহ হয় তেতিয়া বক্তা বা শ্ৰোতা তেওঁলোকৰ কাৰণে কিছুমান বিধি দি থৈ গৈছে। তাত উল্লেখ কৰিছে যদি উপবাসত কৰিব পৰা যায়, উপবাসে থাকি কৰিব পৰা যায়, তেতিয়াহ'লে খুব ভাল হয়, তাৰ উত্তম ফল পোৱা যায়। কিন্তু যদি উপবাসে থাকিব নোৱাৰে, তেওঁলোকে ঘিউ খাই কৰিব পাৰে বা দুগ্ধপান কৰি কৰিব পাৰে, ফলাহাৰ লৈ কৰিব পাৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰি কৰিব পাৰে। কিন্তু শেষত ব্যক্তিবে কৈছে ভোজনংতু বৰং মন্যে কথা শ্ৰৱণ কাৰকম নো উপবাসু বৰং প্ৰোক্তা কথা বিঘ্ন কৰি যদি। ইমান স্পষ্টভাৱে কৈছে আমাৰ খোৱা বোৱাটোত সিমান গুৰুত্ব নাই যদিহে এইবিলাকে আমাৰ কথাত বিঘ্ন কৰে। অৰ্থাৎ আমি কি খাইছোঁ কি নাখাইছোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব দিব নালাগে। আমি গুৰুত্ব দিব লাগে আমাৰ কথা কোৱা বা কথা শুনাত যাতে আমাৰ কোনো ব্যাঘাত নহয় সেইটোৰ ওপৰতহে আমি গুৰুত্ব দিব লাগে। তাৰপিছতে কৈছে সদায় কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, দম্ভ, অহংকাৰ সেইবিলাকৰ পৰা আঁতৰি থাকিব লাগে আৰু সদায় সত্য, শৌচ, দয়া, ক্ষমা, সৰলতা, বিনয় আৰু উদাৰতাৰে কথা বতৰা পাতিব লাগে। তাৰপিছত আহিলে কথা কেতিয়া আৰম্ভ কৰিব আৰু কেতিয়া শেষ কৰিব। যদিও আগতে যেতিয়া কথা আৰম্ভ হয় প্ৰথমতে বেদজ্ঞ ব্ৰাহ্মণৰ হতুৱাই দিন বাৰ চোৱাই কৰাব লাগে। সেইখিনি কৰাৰ পিছত যিদিনাখন কৰিব সেইদিনাখনৰ কথা কৈছে কেতিয়াৰ পৰা কেতিয়া কৰিব। ইয়াত লিখিছে আসূৰ্যোদয়াৰভ্য সাৰ্ধত্ৰিপ্ৰহৰান্তকম বাচনীয় কথা সম্যক ধীৰ কণ্ঠ সুধীমতা। ব্যক্তিবে খুব সুন্দৰভাৱে লিখিছে যে ভাগৱত যেতিয়া আৰম্ভ কৰা যায়, যিদিনাখন আৰম্ভ কৰা যায়, আৰম্ভ কৰিব লাগে সূৰ্যোদয়ৰ সময়ত। সূৰ্যোদয়ৰ পৰা আৰম্ভ কৰি 3.5 প্ৰহৰ, অৰ্থাৎ এক প্ৰহৰত 3 ঘণ্টা, 3.5 প্ৰহৰত হ'ব 3 9 ঘণ্টা আৰু 1.5 ঘণ্টা, অৰ্থাৎ 10.5 ঘণ্টা। সূৰ্যোদয়ৰ পৰা আৰম্ভ কৰি 10.5 ঘণ্টালৈকে ভাগৱতৰ অনুষ্ঠান কৰিব লাগে। যদি ৰাতিপুৱা 6টা বজাত আৰম্ভ কৰা যায় তেতিয়াহ'লে আবেলি 4:30টাত শেষ কৰিব লাগিব। এয়া হ'ল বিধি। এই কথাটো উল্লেখ কৰিছে ভাগৱত মাহাত্ম্যৰ 6 অধ্যায়ৰ 38 নম্বৰ শ্লোকত। গতিকে আমাৰ ভাগৱত সপ্তাহত ৰাতিৰ কৰাৰ ব্যৱস্থা ব্যাসদেৱে কৰি থৈ যোৱা নাই। আমি ইয়াৰ আগৰ কথাটোত চমুকৈ আলোচনা কৰিছিলোঁ এই ভাগৱত সপ্তাহ কেনেকৈ আহিছিলে। তেতিয়া এই কথাখিনি কৈছিলে নাৰদক সনকাদিয়ে কেনেকৈ কৰিব লাগে। গতিকে এই ব্যাসদেৱে যিখিনি কথা লিখিছে সেইখিনি সনকাদিয়ে নাৰদক কোৱা কথা। তাৰ পিছত আহিলে কিমান পঢ়িব। প্ৰতিদিনে 7 দিনৰ যেতিয়া ভাগৱত অনুষ্ঠান হয় তেতিয়া কিমানলৈকে পঢ়িব বা কিমানলৈকে ক'ব, তাত খুব সুন্দৰভাৱে উল্লেখ কৰিছে মনু কৰ্দম সংবাদ পৰ্যন্ত প্ৰথমে শুনি। প্ৰথম দিনাখন মনু আৰু কৰ্দম ঋষিৰ যিখিনি আলোচনা তালৈকে কৰিব লাগে, 3য় স্কন্ধত আছে। ভৰত আখ্যান পৰ্যন্ত 2য় শনি বাচয়ে, ৰজা ভৰতৰ কথা য'ত আছে 2য় দিনাখন তালৈকে পঢ়িব লাগিব। 3য় দিৱসে কোৰিয়াত 7ম স্কন্ধ
পূৰ্ণম, তৃতীয় দিনাখন সম্পূৰ্ণ সপ্তম অধ্যায় শেষ কৰিব লাগিব। সপ্তম স্কন্ধত প্ৰহ্লাদৰ কথা আছে। কৃষ্ণ বিভাৱ পৰ্যন্তম চতুৰ্থ দিবেশৱদিত, চতুৰ্থ দিনত কৃষ্ণৰ জন্মলৈকে ক'ব লাগিব দশম স্কন্ধ। ৰুক্মিণী বিবাহ পৰ্যন্ত পঞ্চমে শনি শাস্যতি, আৰু পঞ্চম দিনাখন কথা হ'ব লাগিব কৃষ্ণ ৰুক্মিণীৰ বিবাহলৈকে। শ্ৰী হংসাখ্যান পৰ্যন্তম ষষ্ঠে শনি বদেত চুধি, হংস উপাখ্যানৰ কথা আহিব ষষ্ঠ দিনত। সপ্তমেতো দিনে কুৰিয়াত পূৰ্তি ভাগৱতেশ্ববৈ, আৰু সপ্তম দিনাখন সম্পূৰ্ণ ভাগৱত শেষ কৰিবলৈ কৈছে। এবং নিৰ্বিঘ্নতা সিদ্ধি বিপৰ্যয় ইতন্যথা, আৰু যদি ইয়াৰ অন্যথা হয়, এই নিয়ম পালন কৰা নহয়, তেতিয়া কি হ'ব পাৰে, ইয়াৰ কিবা বিপৰ্যয় হ'ব পাৰে। অৰ্থাৎ আমি ভাগৱতৰ ফল নেপাবও পাৰোঁ। সেইকাৰণে এই নিয়মখিনি আমি মানি চলা উচিত। এইখিনি হ'ল একেবাৰে চমুকে ভাগৱত বিধি, বিশেষকৈ ভাগৱত সপ্তাহৰ বিধি। কিন্তু আমি সমাজত কি দেখোঁ, আমি যেতিয়া ক'ৰবাত ভাগৱতৰ অনুষ্ঠানলৈ যাওঁ বা দেখোঁ, তাত দিনে ৰাতিয়ে ভাগৱত কথা চলি থাকে, আৰু সাধাৰণতে মাইক ব্যৱহাৰ কৰা হয়, কিন্তু ই একেবাৰে শাস্ত্ৰৰ বিৰোধ। গতিকে আমি এই ভাগৱত মাহাত্ম্যৰ ষষ্ঠ অধ্যায়ৰ যিটো শ্লোকৰ কথা আলোচনা কৰিলোঁ, 38 নম্বৰ শ্লোক, তাত ব্যাসদেৱে স্পষ্টভাৱে কৈ থৈ গৈছে যে সূৰ্যোদয়ৰ পৰাহে ভাগৱতৰ কথা আৰম্ভ কৰিব লাগে, আৰু 10.5 ঘণ্টা কৰিব লাগে। ৰাতিৰ ভাগৱতৰ ব্যৱস্থা তেখেতে ৰখা নাই। আৰু দ্বিতীয়তে বাচনীয় কথা সম্যক ধীৰ কণ্ঠ চুধিমতা, অৰ্থাৎ কথা যেতিয়া কয় বা যেতিয়া ভাগৱতৰ অনুষ্ঠান হয়, তাত সদায় ধীৰ কণ্ঠত ক'বলৈ কৈছে। আমাৰ যিবিলাক অনুষ্ঠান হয় সেইবিলাকতে সাধাৰণতে আমি দেখোঁ লাউড স্পীকাৰ ব্যৱহাৰ কৰা হয় আৰু গোটেইখন ৰজনজনাই থাকে, কিন্তু ব্যাসদেৱে কৈছে যে সেইটো কৰিব নালাগে। আমি যেতিয়া ভাগৱত অনুষ্ঠান কৰোঁ তাত ধীৰ কণ্ঠত কৰিব লাগে, অৰ্থাৎ মানুহখিনিয়ে কথাখিনি শুনিব পাৰিলেও হয়। এতিয়া আৰু এটা কথা আমি যদি চাওঁ, যদি আমি লাউড স্পীকাৰ ব্যৱহাৰ কৰোঁ তেতিয়া কি হয়, আমাৰ যিমান দূৰলৈকে শব্দ যায় এটা পৰিৱেশ সৃষ্টি হয়, মানুহে গম পায়, কিন্তু সেই শব্দই কাৰোবাক অসুবিধাটো পেলাব পাৰে। যদি ওচৰে পাঁজৰে কোনোবা ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকৰ সেই সময়ত যদি পৰীক্ষা আছে, তেতিয়া সেই ল'ৰা ছোৱালী বা সেই পৰীক্ষাৰ্থীৰ অৱস্থা কি হ'ব, আৰু মাক দেউতাকৰ অৱস্থা কি হ'ব, তেওঁলোকে গৈ পেলাই মানাও কৰিব নোৱাৰে, ভাগৱতৰ অনুষ্ঠান হৈছে। কিন্তু এইবিলাক আমাৰ শাস্ত্ৰৰ বিৰোধী। গতিকে আমি কি নিজে ভাবোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, আমি কি ভাল পাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, আমি শাস্ত্ৰই কি কৈছে আমি সেইমতেহে চলিব লাগে। কিন্তু আমাৰ শাস্ত্ৰজ্ঞসকলে বা শাস্ত্ৰকাৰসকলে এই গোটেই কথাখিনি বিচাৰ বিবেচনা কৰিহে আমাক বিধান দি গৈছে। গতিকে যদি আমি ভাগৱতৰ অনুষ্ঠান কৰোঁ, তেতিয়াহ'লে ইয়াত যিখিনি কথা উল্লেখ কৰিছে সেই কথা মানি চলাটো আমাৰ অতি প্ৰয়োজন, আৰু এইখিনিয়ে আমাৰ সমাজত কোনো অশান্তিৰ সৃষ্টি নকৰে।